হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে চাগে। আজি মানে লগৰকেইটাৰ লগত মিলি এফালে ফুৰিব যাব ওলাইছোঁ। থাম্বনেইলত দেখিছে কি আপোনালোকে গম পাইছে কোনটো জেগাত যাব ওলাইছোঁ। অলপ সোনকালে যোৱা কথা আছিল, কিন্তু বতৰটোৱে অলপ লেট কৰাই দিলে। এতিয়া বতৰটো অলপ ভাল কৰিছে, বৰষুণটো এৰিছে, সেইকাৰণে ভাবিছোঁ গৈ আহোঁ। ক'ত ক'ত যোৱা হয়, কি কি কৰা হয়, আপোনালোকে সকলোবোৰ ভালদৰে দেখাই যাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি গাইছ, আমি আহি পাহাৰৰ ওচৰ পাইছোঁহি। এতিয়া লাহে লাহে আৰু আগুৱাই গৈ থাকোঁচোন ব'লক। গাইছ, এতিয়া আমি পানীৰ মাজত বাইককেইখন নমাই পানীৰ মাজে মাজে অফ ৰোডিং কৰিম। আজি বৰষুণটো দিয়াৰ কাৰণে পানী অলপ বেছি, হয়তো আগুৱাই যাওঁতে অলপ প্ৰব্লেমো হ'ব পাৰে। ব'লকচোন বাৰু কি হয় চাওঁ। চেন্দেলযোৰ ওচৰত বহি গৈছে মোৰ এই হেলমেট আছে কেলা। মই চবতকে ভাল কামটো মই কৰি আছো। ভিডিঅ' বনাই আমাৰ গাড়ী বিনা ষ্টেণ্ডত ৰখি যায়, ইহঁতৰ গাড়ীও ৰখি যায়। এইখন নৰখাই খেলা, এইখনক পাঁচটা মানুহ লাগে। এইখনক ৰখাবলৈ পাঁচটা মানুহ লাগে। গাইছ, বাইক ঠেলি একদম ভাগৰ লগাই পঠিয়ালে। এতিয়া আৰু বাইক এখন এইখিনিতে থৈ যাম, ইয়াতকৈ আগলৈ আৰু বাইক নিনো। বাইককেইখন তাতে থৈ এতিয়া আমি খোজকাঢ়ি আহি আছোঁ, আৰু অলপ আগলৈ খোজকাঢ়ি গ'লেই আমি ৱাটাৰফলটো পামগৈ। আমি তাতে তোমাৰ চিনাকি থকা তাতে বাইকখন থৈ গ'লিছিলোঁ ন? ইমানটো ফূৰ্তি লাগিলে নালাগিলে ন? পাহাৰ বগাই মোৰ চেনিবাই যেনিলে কপৌ ফুল আনিব গৈ আছোঁ গাইছ। আপোনালোকক এতিয়া ওপৰৰ পৰা ভিউটো দেখাম, চাব ৰ'ব। চক গাইছ, কিমান ধুনীয়া দেখাইছে ন? हमारा जूता कहाँ है बे? कटाक कैसे? ए वाटरफॉल पाई वाटर पासो फल को
গাইজ ফাইনেলি আহি আমি ৱাটাৰফলটো পাই গ'লোহি। আজি বৰষুণ দিয়াৰ কাৰণে পানী ফ'ৰ্চটো বেছি, আনদিনা অলপ সৰু সৰুকৈ পৰে, আজি বহুত ডাঙৰকৈ পৰি আছে। এতিয়া গাইজ সকলো ফটো মৰাত বিজি, আহি পাই সকলো ফটো মৰাত লাগি গ'ল। গা পা ধুই আমি তাৰ পৰা ওলালোঁ। এতিয়া পাহাৰৰ ওপৰত গৈ আছোঁ। পাহাৰৰ ওপৰত গৈ কিনে অলপ ফটো চটো মাৰোঁগৈ। দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ। সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ। পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰদালিত মনে মোৰ নদী হৈ আকাশলৈ চাই। পাহাৰীয়া বতাহৰ সুমথিৰা বেলিত মনে মোৰ কহুৱা হৈ হালি জালি চাই। দূৰণিৰে পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ। সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ। ইয়াতে ৰৈ মেলি অলপ ফটো চটো উঠি ল'লোঁ। এতিয়া গাইজ আপোনালোকক ওপৰৰ পৰা ভিউটো দেখাইছোঁ, চাওক কিমান ধুনীয়া দেখাইছে। মোবাইলত হয়তো ইমান ধুনীয়া নেদেখিব পাৰে, কিন্তু ইয়াত আহি চালে মানে বহুত ধুনীয়া দেখায় জেগাটো। এতিয়া আৰু আমি সকলো ঘৰলৈ বুলি যাওঁগৈ। বাই বাই গাইজ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত।